রূপে গুণে অল্প খানিক ভাল দেখা ছায়া মনে মিলা হইলে হব আদরের কইনা। নমস্কাৰ, মই ধনজিত পাঠক। পোনপ্ৰথমে কথাখনকে ৰঙালী বিহু তথা বিশ্বর শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নতুন গান একটা বৰলা ইতিমধ্যে মোৰ নিজৰ ইউটিউব চেনেলত আপলোড দিয়া হৈছে গানটা। তো গোটাখনে ইউটিউব চেনেলত যাই চাব পাৰে গীতটি। বৰলা বুলি সাৰ্চ কৰিলে আহিব, নতুবা ধনজিত পাঠক বুলি সাৰ্চ কৰিলে ইউটিউব চেনেলত আপোনালোকে পাই যাব। নমস্কাৰ, আশা কৰোঁ বৰলা গান গো ভাল হৈছে। আপোনালোকে গান গো চাবি আৰু যদি ভাল লাগে বেয়া লাগে ভাল বেয়া কমেন্ট কৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবি যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ। নমস্কাৰ, মই কমল ৰাজ। পোনপ্ৰথমে আপোনালোক সকলোকে বিশু আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটি খুব ধুনীয়া কচৰজমুখী নতুন গীত ইতিমধ্যে আপোনালোকে উপলব্ধ ইউটিউবত। গীতটিৰ কথা সুৰ অৰুণজ্যোতি কাশ্যপ আৰু মই নিজে লিখা, আৰু গীতটি সুন্দৰকৈ ধনজিতে গাইছে। গীতটি আপোনালোকে শুনিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চাই ঘূৰিয়া চাই এখানিয়া পি ভগী দাদিৰে খুৰচালিখিনি। তো কথাখনে যাই জনাব যে কমেণ্ট বক্সত গানটা কেনেকুৱা হৈছে।